মজা শিঙৰা আৰু পুঠি মাছ তোমাৰ কথা সকলো চাগে ভালে গীতিকা ইউটিউব চেনেলে সকলোকে স্বাগতম জনাইছো তো গীতিকা এটা ব্লগ আৰম্ভ কৰিছো বন্ধু বান্ধৱীসকল এতিয়া বাজিছে 11টা ভাবিছো ব্লগটো আৰম্ভ কৰি দিও ৰাতিপুৱা ব্লগটো আৰম্ভ কৰিম বুলি ভাবিছিলো কিন্তু মনটো অকমান হেমেকি আছে কাৰণ কেলে বৰষুণ দিউ বুলিয়ে দিছে ভাল পাওঁ বৰষুণ কিন্তু ইমানো নহয় যে একদম আমনি লাগি গৈছে একেবাৰে তো নেৰিছে ৰাতিৰ পৰা দিয়ে আছে এতিয়া অকমান থাম কাটিছে কিন্তু বতাহ এফালে পুৰা মলয়া বতাহ আহি আছে যেহেতু চ'ত মাহ আহিবই বাৰু বতাহ বৰষুণ সেইবাবে বাৰু ভয়ো লাগে বেছিকৈ বতাহ বৰষুণ আহিলে দিগদাৰো হয় বাৰু কিন্তু আৰু কি কৰিব প্ৰকৃতি নিয়ম আহিবই আৰু তো এই আমে গাজিলে বিহু শিকো এডোখৰতে তো এডোখৰ মানে নাচিবলৈ মানে নোৱাৰা হৈ গৈছোগৈ আৰু কমিটি হলত শিকিছোঁ কিন্তু কমিটি হলডোখৰ জেগাডোখৰ অকণমান ঠেক হয় ছোৱালীখিনিৰ কাৰণে অসুবিধা হয় নচাত তো এতিয়া বৰষুণটো যাকে নুবুজিছে ইন্দ্ৰদেৱৰাই কি কৰিব আৰু হয়নে তো ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু কি কৰি যাওঁ শেষলৈকে চাব বন্ধু বান্ধৱীসকল আমাৰ পাপাই ৰাতিপুৱাই উজানৰ মাছ ধৰিব গৈছিলে পালেও বাৰু দেই দেখাম বুলি ভাবিছিলোঁ কিন্তু মই শুই থাকিলোঁ উজানৰ মাছ ভাজিও মানে কেৰাহীত সিজি গ'লগৈ আৰু আইঅ' মই সুবিধা কৰোঁতে তো চালনীত কেইজনীমান মেলি থৈছে আপোনালোকক দেখাই দিম আৰু হৈছে আৰু মানুহে মাৰি আছে পুৰা উজানৰ মাছ আহি আছে বোলে ডাঙৰ ডাঙৰ পুঠি মাছ আৰু শিঙৰা মাছটো খাই বেছি ভাল নালাগে কিন্তু মোৰ কিন্তু পুঠি মাছ খাই চবচে ভাল লাগে তো কোনে কি মাছ খাই কমেণ্টত জনাবচোন দেই তো উজানৰ মাছ দেখাবলৈ মন গৈছে কিন্তু পানী বোলে এঠু হৈ আছে পথাৰ ফালে যাবলৈ হ'লে ছোৱালীখিনি যদি অকণমান দেৰিকৈ আহে তেতিয়া মই যাবলৈ চেষ্টা কৰিম সুবিধা মানে মিলিলে মানে যাম আৰু তালৈ তো দেখামগৈ আপোনালোকক অলপ উজানৰ মাছ তো এতিয়া দেখাই যাওঁ আপোনালোকক চালনী মাছখিনি মানে উজানৰ মাছখিনি ৰাতিপুৱা মই যিহেতু শুই থাকোঁতে নাপালোঁ দেখাবলৈ তো এতিয়া দেখাই দিওঁ আপোনালোকক বলক এয়া ভিতৰলৈ সোমাই আহিছোঁ আৰু এইফালে আমাৰ বন্দিশালত দুটা থাকিবই আৰু আমাৰ এই মিনিকেইটা মাছ খাবলৈ কাৰণে এইকেইটাই তো এইফালে পূৰা চালনীত দি থৈ দিছে শুকুৱাই থৈ দিছে মানে এইফালে জুই দি থৈ দিছে আৰু এয়া উজানৰ মাছ শিঙৰা আৰু পুঠি মাছ তো খাই ভালেই পাওঁ বাৰু মই ধুনীয়াকৈ ধোৱা চাঙত শুকুৱাই থৈছে আৰু দেই আচক আহিব সকলোৱে খাবলৈ কাৰণে উজানৰ মাছ কোনে খালে বাৰু ক'বচোন পূৰা বৰষুণ দি আছে এইকেইদিন উজানৰ মাছ পূৰা ধৰিছে মানুহে সেইখিনি ঢাকি দিওঁ নহ'লে আমাৰ এই মেকুৰী পোৱালিকেইটাই ধুনীয়াকৈ খাই দিব তো ডলাখনে ঢাকি থৈ দিওঁ এইফালে ধুনীয়াকৈ শুকাবৰ কাৰণে জুই দি থৈ দিছে মায়ে ডাঙৰ খৰি আৰু এতিয়া বিহু শিকিবলৈ যাম আৰু ছোৱালীবোৰ এজন দুজনীকৈ আহিছে তেনেহ'লে চাই থাকক বলক আহিলে বিহুতি ৰঙালী ঐ কঁকালত বান্ধিল টঙালী ঐ আহি গ'ল বৰষুণ কিন্তু ইমানো সকাহ পাব নালাগে যিহেতু বানপানী কৰি দিব এইফালে আমাৰ মাতাচুৰি তিতি আহিছে এইগৰাকী চক এইজনী ছাতি কেলে নিলিলি এইজনী তিতি আহিছে পূৰা দৌৰ মাৰিছে জল্দি যাওক তিতিব আৰু পানী বৰষুণ এনেকুৱা ডাঙৰকৈ দিছে দেখিছেনে পূৰা আমাৰ মানে ভিতৰত সোমাই গৈছে দেখিছেনে এইয়া বৰষুণ যাক দি থাকক ভিতৰত সোমাই দিওঁ কাৰণ কেলৈ পূৰা ডাঙৰকৈ দিছে বাহিৰত থাকিলে ময়ে তিতি যাম ঘৰৰ পৰা ওলালোঁ বৰষুণটো নেৰে এৰা নামো নলয় আৰু সেইকাৰণে ছাতাটো লৈকে ওলাইছোঁ আৰু নহ'লে কচুপাত আৰু নহ'লে টকৌপাতকে কাটিলোঁ দিম ছাতিটো ভাল আছিলে বাৰু বাচিলোঁ ছোৱালী এজন দুজনীকৈ আহি কমিটি হ'লে ৰখিছে বোলে তো মই চাবিটো মোৰ হাততে আছে এইটি চাবিটি তো এতিয়া এইটো লৈ যাব লাগিব আৰু নঙলাডাল খোলাটোৱে মোৰ চবচে এতিয়া বৰষুণত টান কাম বুলি ক'ব লাগিব ওলাই ল'লোঁ নঙলাডাল খুলি পিনে পাই গ'লোঁ আমাৰ পকা ৰাস্তা ধুনীয়াকৈ এতিয়া এইফালে গৈ থাকোঁ আৰু কুলি মাতে বিহুতি আহে অ' জানমণি তোমাৰ কথা সকলোৱে বেৰি সুধে ভাৰতী বাই তুমি নহ'লে একোৱে যে নালাগে হয় নাই এই মৰম কাৰ বাবে জানানে অ' ভাৰতী বাই তোমাৰ বাবে ভাৰতী বাই লগতে আহি আছোঁ আৰু কুজুক আহি পাই গ'লোঁ এইফালে আমাৰ দালিয়ে তলা চাবি খুলিছে খোলা সোনকালে ঠাণ্ডা লাগিছে
এইফালে আমাৰ আইদেউকেইজনী আহি ৰখি আছে এইফালে আমাৰ আইদেউয়ে ছাতা তাতা লৈ আহি আছে উজানৰ মাছ তই গৈছিলি হে এই বিৰাট মানুহে মাৰিছে পানীৰ পৰা মই যাবলৈ মন নাই যোৱা আৰু এইফালে একেবাৰে ওচৰতে আছে এইখিনি চাওকচোন পুৰা মাছ মাৰি আছে তই গৈছিলি মাছ পাইছে আমাৰ পাইছিলে আজি 1 কেজিমান পায় প্ৰে এইটো হাৰ 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 এইফালে আমাৰ ডালিয়া হাৰিবলৈ ষ্টাৰ্ট কৰি দিলে আৰু মই এইফালৰ দৰ্জাখন খুলি দিওঁ এইফালে পানী সোমালে আচাকনি মাৰিছে কি হ'ল হিলে বালি চৰাইৰি প্ৰেপ কৰে ৰঙিলি ইমান ধুনীয়া পৰিৱেশ মোৰ কমিটি হললৈ আহি সেইকাৰণে ভালো লাগে বাৰু ঠেক কাৰণে অকণমান দিগদাৰো হয় ছোৱালীখনে ইজনী হাতত সিজনীয়ে দুখ পায় বেয়াও দুখ লাগে তেতিয়া কিন্তু আহি এটাই ভাল লাগে একদম পুৰা ধুনীয়া সেউজীয়া পৰিৱেশ মনোমোহা একেবাৰে তো চাই থকা একেবাৰে দৃশ্য বুলি ক'ব লাগিব সেইকাৰণে কাষতে নদী মানে নলা আৰু ওচৰতে এয়া সেউজীয়া পথাৰ গছ গছনি আৰু ধুনীয়াকৈ এইফালে আমাৰ কমিটি হলটো তো নিশ্চয় কিছু ভাল লাগি যায় আৰু সেনেকুৱা পৰিৱেশত থাকিলে একদম মনটো উৎফুল্লিত হৈ থাকে এইফালে দেখিছানে ইমান ধুনীয়া সেউজীয়া উজানৰ পুঠি মাছ বেছি চট বটাইছে ধৰিয়ান খৰিকা দিওঁ হৈ শহুৰৰ পুতেকে বেছি চট পতাইছে ধৰিয়ান ফাটে ক দিওঁ তই এইফালে শাৰী আছে তাৰপৰা ছোৱালীবোৰ কি মাছ ধৰালৈ যাবি ব'ল তেলে যাম বুলি উৎসাহ দিছে মই যাবলৈ সাহস পাইছোঁ ব'লক তালৈকে যাওঁ ব'লক পাই গ'লোঁ এইফালে নদীৰ কাষত একেবাৰে ইয়াত সকলোৱে মাছ মাৰি আছে চাওক সেইফালে নৌৱে অকলে মাৰি আছে নৌৱে তাত অকলে বিন্দাছ নেকি টিমৰে কি কৰি আছ ছাতি ধৰা নেকি লগতে মাৰিব নেকি জাল উজানৰ মাছ খাবলৈ কাৰণে একদম পূৰা সকলোৱে চাওক এই ঠাণ্ডাখনতো তাতে বৰষুণ দি আছে এইটো এটা পেলালে বাৰু মাইনা পাইছ নাই মাৰো আইচ মজা জাল পেলাই মজা লাগে ন ডাঙৰ মাছ এটা পালে ভাল আছে ডাঙৰ মাছ নাহে ন পুঠি মাছে বেছ পুৰি খাব লাগে খৰিকা দি এইয়া ইমান ধুনীয়া ধুনীয়া ডাঙৰ পুঠি মাছ আহিলে এইবাৰ এইফালে নৌৱে নদী পাৰ হৈ আহি গ'লি নেকি চাং কিমান ডাঙৰ মাছ পালি বহুতখিনি পালে আকৌ এই ডাঙৰ মাজনী চাং কি মাছ চেনী পুঠি তাৰপৰা নদীত মেলি দে এতিয়া চেনী পুঠি আকৌ জান আজি গৈ আছো তহঁত ভাত খাবলৈ চেনী পুঠি পাই গ'ল ইমান ডাঙৰ চখ নে 3টাও ভাগ সেইটো 3টা মজা আৰু কি হেৰি কি বোলে যোগান মন্ত্ৰী নেকি ছাতি ধৰা তহঁতি ভাগটো ল'বি নাই দিব নাই তহঁতক যোগান মন্ত্ৰী এনেকৈ নিদিলে কি হ'ব ভৰাই দে আকৌ পানী যাবগৈ এইটো তিতি বুই এদাই একেবাৰে এইফালে নিচাদৰ মাছ নেকি বাপৰে ধুনীয়া আকৌ দেই পালে আকৌ 1 কেজিমান নিচাই ইমান ধুনীয়া ধুনীয়া চখ উজানৰ মাছ ক'ত মাছ টিফিনত কেটলিত চাংগ ডাঙৰ আকৌ ন পুঠিখিনি খালৈতো আছে বাপৰে উজানৰ মাছ এইবাৰ খোৱাতহে ব'ল আৰু দে মজা আজি ভাতকেইটা একাহী ঠাইত 2 কাঁহী যাব 3 কাঁহী যাব পাৰে নদীত সকলোৱে মাছ মাৰি আছে একদম মজা লাগিছে বোলে সিহঁতৰ কিন্তু ঠাণ্ডা লাগিছে বৰষুণটো দি দিছে সিহঁতৰ বেয়াও লাগিছে বাৰু কপনি উঠি গৈছে মাছ খোৱা মুখ ওলাই গৈছেগৈ বাপেকে তো এতিয়া আমিও যাওঁ আমি মাছ মৰা হ'লে বাৰু ভাল লাগিলে দিন কিন্তু আমি আৰু ষ্টেণ্ডাৰকৈ চাবলৈহে আহিছোঁ বাৰু মাছ জাকৈ নলৈ ইমান ধুনীয়া ধুনীয়া মাছ পাইছে নহয় লোভে লাগিলে আজি কিন্তু ভাতকেইটা তেখেতলোকৰ বাৰু কষ্টফল মিঠা বুলি কয় যে 2 কাঁহীকৈ বেছিকৈহে যাব আৰু তো এতিয়া কমিটি হললৈ যাওঁ বৰষুণটো দিছে ৰাধেমাই ছাতি নানিলে এতিয়া মোৰ ছাতিত সোমাইছে বিন্দাছ আহিছিলে আগতে হাত জোকাই তো এতিয়া কমিটি হললৈ যাওঁ একেবাৰে কমিটি হলতে লগ পাম ব'লক কমিটি হল আহি পাই গ'লোঁ আৰু এইফালে ছোৱালীবোৰ 1-2জনীকৈ আহি পালেহি এইফালে আমাৰ আইদেউকেইজনী পৰা কৰি গৈছে সকলোৱে বিহু ইকাটো নেদেখালোঁ একেবাৰে কমপ্লিট হৈ গ'লে দেখাম আৰু কমপ্লিট হোৱা নাই ঘৰ পামহি আৰু এতিয়া আৰু ভাবিছোঁ ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিওঁ যিমানখিনি পাৰিলোঁ দেখালোঁ আশা ৰাখিলোঁ সকলোৱে চাই ভাল পালে বুলি যদি ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু তলত থকা বেল আইকনটো ক্লিক কৰি দিব আৰু সকলোৱে মৰম চেনেহ দি যাব যিদৰে ৰেডি গৈছে তেনেহ'লে লগ পাম মুনিখিনি আন এটা ব্লগৰ সৈতে গীতিকা তাকে বাই বাই Tell me pretty lies, look me in the face, tell me that you love me, even if it's fake.